হেল্ল' গাইজ, আপোনালোকক মোৰ শিৱসাগৰৰ পাৰ্ট 2 ব্লগলৈ স্বাগতম জনাইছোঁ। তেন্তে বৰক দেৰি নকৰি মোৰ ব্লগটো আৰম্ভ কৰোঁ। এয়া হৈছে শিৱদৌল। এই দৌলটো হেনো অসমৰ ভিতৰত আটাইতকৈ ওখ দৌল। শিৱদৌল শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত। ১৭৩১ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱসিংহই অম্বিকা কুঁৱৰীৰ নিৰ্দেশ মতে পুনৰ কলচীৰে সৈতে হেনো শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দাইছিল। এয়া হৈছে দেৱীদৌল, এয়া হৈছে বিষ্ণুদৌল, এয়া হৈছে শিৱসাগৰ পুখুৰী অৰ্থাৎ বৰপুখুৰী। এই বিলখন দেখিছেনে? ইয়াতে আগৰ দিনত সকলো ধৰণৰ খেলবিলাক অনুষ্ঠিত কৰিছিল আৰু সেই ৰংঘৰটোৰ পৰা ৰজাসকলে বহি খেলবোৰ উপভোগ কৰিছিল। সকলোৱে জানি চাগে ৰংঘৰ এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত। ৰংঘৰ ১৭৪৬ চনত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। গাইজ, মই ইমান এটা ভালদৰে ভিডিঅ' বনাব নাজানো যদিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পাছত মই ক'ত ক'ত যাম আপোনালোকক পাৰ্ট 3 ব্লগত দেখাম, আপোনালোকে চাবলৈ নাপাহৰিব।